আপোনাক এখন বস্তু দেখুৱাব বিচাৰিছোঁ। সেইটো হ'ল এখন পথাৰ। এতিয়া আপুনি ভাবিব যে মই পথাৰ কিয় দেখুৱাইছোঁ। পথাৰ দেখুওৱাৰ আঁৰৰ কাহানীটো হ'ল মই দেখুৱাব বিচাৰিছোঁ যে যেতিয়াৰ পৰা এই পথাৰ বোলা বস্তুটো কমি যোৱা আৰম্ভ হ'ল, যেতিয়াৰ পৰা ল'ৰা ছোৱালী এনেকুৱা পথাৰত খেলাটো বন্ধ কৰা হ'ল, তেতিয়াৰ পৰাই মানুহক চাইক'লজি, কাউন্সিলিং এইবোৰ বস্তুৰ প্ৰয়োজন হোৱা আৰম্ভ হ'ল। যেতিয়ালৈকে ল'ৰা ছোৱালীয়ে স্কুলৰ পৰা আহি এনেকুৱা খেলপথাৰত সময় কটাইছিলে 1 পৰা 2 ঘণ্টা, মোৰ বডিৰ পৰা ঘাম উলিয়াইছিল, লগ বন্ধুৰ লগত ফূৰ্তি কৰিছিল, কেতিয়াবা হয়তো অকণমান ছাল বাকলিও খেদুৱাইছিল, সেই সময়ত কিন্তু কোনো ধৰণৰ কাউন্সিলিঙৰ প্ৰয়োজন হোৱা নাছিল, কোনো ধৰণৰ চাইক'লজি চাইক্ৰেটিষ্টৰ প্ৰয়োজন হোৱা নাছিল। মই এটাই কথা ক'ব বিচাৰোঁ যে আগৰ দিনত ল'ৰা ছোৱালীক ঘৰত মাতি নিয়াটো বিৰাট কষ্টকৰ কাম আছিল। যেতিয়া এনেকুৱা খেলপথাৰ পাইছিলে, খেলিছিলে, তেতিয়া ঘৰত মাতি নিয়াটো বহুত কষ্টকৰ আছিল। আৰু আজি মোবাইল ফোনত ইমানখিনি ব্যস্ত হৈ থাকে যে ঘৰৰ পৰা বাহিৰত উলিয়াই অনাটো পিতৃ মাতৃৰ কাৰণে কষ্টকৰ হৈ পৰিছে। কিন্তু মই এটা বস্তু আপোনালোকক কওঁ যে আমি প্ৰকৃতিৰ লগত যিমানখিনি ইনভলভ হৈ থাকিম, আমি প্ৰকৃতিৰ লগত যিমান সময় কটোৱাই থাকিম, সিমানখিনি আমাৰ ব্ৰেইনটো ভালে থাকিব। যদি আপুনি সঁচাকৈ আপোনাৰ মন আৰু আপোনাৰ ব্ৰেইনটো সুস্বাস্থ্যকৰ কৰি ৰাখিব বিচাৰিছে, তেতিয়াহ'লে আপুনি নিজেও আৰু আপোনাৰ নিজৰ সন্তানকো প্ৰাকৃতিক পৰিৱেশৰ লগত যিমান পাৰে ৰাখিবলৈ চেষ্টা কৰক। আপুনি হয়তো ফ্লেটত থাকে, হয়তো আপুনি একদম চিটিৰ চেণ্টাৰত থাকে, তথাপিতো সপ্তাহত এদিন সময় উলিয়াওক, যাতে আপুনি আপোনাৰ যদি গাঁৱৰ ঘৰত কোনোবা আলহী আছে বা আপোনাৰ নিজৰো যদি ঘৰ আছে, সপ্তাহত এদিন নিজৰ কাম ক্ষতি কৰি হ'লেও নিজৰ ল'ৰা ছোৱালীক এনেকুৱা এটা পৰিৱেশত লৈ যাওক য'ত চাৰিওপিনে সেউজীয়া সেউজীয়া দেখিব পাৰে, য'ত পানী থাকে, য'ত বোকা থাকে, য'ত তেওঁলোকে পাগলৰ দৰে খেলিব পাৰে, য'ত তেওঁলোকে নিজৰ শৈশৱকালটো উপভোগ কৰিব পাৰে। তেতিয়া তেওঁলোকৰ ব্ৰেইন বহুত বেছি ষ্ট্ৰং হ'ব। আপোনালোকৰ বিজি চিডিউলৰ পৰা মই বিচাৰোঁ যে এটা দিন এটলিষ্ট আপোনালোকে ওলাওক, য'ত আপোনালোকে আপোনাৰ সন্তানিক এটা এনেকুৱা সেউজীয়া পৰিৱেশত লৈ যাব, সেউজীয়া পৰিৱেশত খেলিব দিব, বোকাৰ মাজত খেলিব দিব। তেতিয়া তেওঁলোকৰ ব্ৰেইনটো অট'মেটিকেলি ষ্ট্ৰং হ'ব। তেওঁলোকৰ কেতিয়াও ডিপ্ৰেশ্যন নাহিব, কেতিয়াও ফ্ৰাষ্ট্ৰেশ্যন নাহিব, কেতিয়াও ষ্ট্ৰেছ লেভেল নাহিব। ফ্লেটত থকা কালচাৰত ষ্ট্ৰেছ লেভেলটো বহুত বেছি বাঢ়ি গৈ আছে। সেই চিটিৰ ভিতৰত থকা অকণমান ঠাইত পাৰ্কত ঘূৰাই পেলাই আপুনি দায়িত্ব নাসামৰিব। যিমানখিনি সম্ভৱ হয়, য'ত আপোনাৰ আলহী আছে চিটিৰ বাহিৰত, য'ত এনেকুৱা সেউজীয়া ঠাই আছে, তেনেকুৱা ঠাইলৈকে ল'ৰা ছোৱালীক নিবৰ কাৰণে ট্ৰাই কৰক। আপুনি চাগে জানে যে সেউজীয়া এটা এনেকুৱা কালাৰ যিটো আমাৰ ব্ৰেইনৰ কাৰণে খুব বেছি ভাল হয়। যেনেকৈ ৰঙা ৰংটো আমাৰ ব্ৰেইনৰ কাৰণে বহুত বেছি বেয়া হয়, সেনেকুৱা সেউজীয়া ৰংটো আমাৰ ব্ৰেইনৰ কাৰণে বহুত বেছি ভাল হয়। তো যিমান আমাৰ চকুৰে সেউজীয়া ৰং গৈ থাকিব, সিমানখিনি আপোনালোকে নিজৰ সন্তানটি সুস্বাস্থ্যকৰ কৰি ৰাখিব পাৰিব। যদি আপোনালোকৰ কোনোবাই মোৰ আণ্ডাৰত DMIT কাউন্সিলিং লৈছে, তেতিয়াহ'লে আপোনালোকে জানে, মই কাউন্সিলিঙত এই কথাটো বাৰে বাৰে কওঁ যে যিবোৰ মানুহৰ ভিজুৱেল ব্ৰেইনটো ষ্ট্ৰং থাকে, অচিপিটেল লবটোত নিউৰন বেছি থাকে, সেনেকুৱা ল'ৰা ছোৱালীৰ মোবাইলৰ প্ৰতি এডিকশ্যন বেছি আহে। কাৰণ সেই মোবাইলটোৱে কালাৰ বেছি বিচাৰি থাকে আৰু ব্ৰেইনে মোবাইলত বহুত বেছি কালাৰ পায়। কিন্তু আপুনি জানি এইটো হয়তো শ্বকড হৈ যাব যে চকুৱে একচুৱেলি প্ৰাকৃতিক পৰিৱেশত আটাইতকৈ বেছি কালাৰ বিচাৰি পায়। যদি আপুনি প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁক ৰাখিব পাৰে, মোবাইল এডিকশ্যন কেতিয়াও হোৱাটো সম্ভৱ নহয়। কাৰণ চকুৱে নাজানে আপুনি ক'ত ৰাখিছে তেওঁক। চকুৱে য'ত ভেৰাইটি অফ কালাৰ দেখা পায়, তাৰ লগত বেছি এট্ৰেক্টেড হয়। আৰু প্ৰকৃতিৰ মাজত ভেৰাইটিজ কালাৰ থাকে। তো যিমান পাৰে প্ৰকৃতিৰ লগত তেওঁলোকক ইনভলভ ৰাখিব ট্ৰাই কৰক আৰু ষ্ট্ৰেছ লেভেলটো সন্তানৰ কমাই থাকক। আৰু আমাৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকিব, শিকি থাকিব, চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আপুনি কোনোবা এনেকুৱা চিনাকি পায় যাৰ ঘৰত সন্তান আছে, তেতিয়াহ'লে এই চেনেলটোক তেওঁলোকেও শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ।